মোৰ ঘৰ সৰুপেটা। হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ, ভালে আছেনে? তো আজি মই যাব ওলাইছোঁ গুৱাহাটীৰ পৰা একেবাৰে ঘৰলৈকে মোৰ। তো বৰ্তমান আহি পাইছোঁহে মই, শৰাইঘাট ব্ৰিজ পালোঁ, ব্ৰিজত ৰখিছোঁ। এণ্ড বতৰটো ধুনীয়া হৈ আছে একেবাৰে চাৰিওপিনে। এণ্ড এইটো হৈছে ব্ৰহ্মপুত্ৰ। তো গোটেইখিনি জাৰ্ণি চাই থাকক একেবাৰে মোৰ ঘৰলৈকে। অ'কে, হৈ গ'ল। ভিডিঅ' কৰিলে এইটো ভিডিঅ' হেৰি ইউটিউবত দিব লাগিব কালিৰ পৰা। আৰু বহুত অসুবিধা হৈছে নেকি? অলপ এডজাষ্ট কৰি ল'ব যেনেকৈ সুবিধা হয়। হ'ল কি, মাজতে এটা আংকুল লগ পালোঁ ৰাস্তাত। আংকুল মানে পুলিচৰ আংকুল। তো তেখেতক অলপ লিফ্ট দি দিলোঁ ৰঙিয়ালৈকে প্ৰায়। তো ৰঙিয়া আহি পাওঁ আৰু তো গৈ আছোঁ। মাজত একো কোৱা নহ'ল মোৰ, মানে জাষ্ট ৰাস্তাখিনিহে দেখাই আহিলোঁ, একো কৈ নাহিলোঁ কি পালোঁ কি নাপালোঁ। গোটেই চিনিয়ে পায় ইপিনে, যোনবোৰৰ ঘৰ ইপিনে, এণ্ড যিবিলাকৰ ঘৰ ইপিনে নহয় সেইবিলাকক কোৱা নহ'ল কোনখিনি ঠাই পালোঁ কোনখিনি পোৱা নাই। ৱেডাৰটো মজা, আকাশ একেবাৰে খোলা, আকাশ একেবাৰে খোলা নহয়, ভাল লগা আৰু। তো এইপিনে যাব আছে আৰু বহুতখিনি ঠাই। এতিয়ালৈকে জাষ্ট 40 কিলোমিটাৰমানহে আহিলোঁ, আৰু বহুত যাব আছে মোৰ ঘৰলৈকে। মোৰ ৰুমৰ পৰা প্ৰায় 140 কিলোমিটাৰ। চ' 140 কিলোমিটাৰৰ যাত্ৰা আজি ফাৰ্ষ্ট টাইম। মানে আজি ফাৰ্ষ্ট টাইম নহয়, মোৰ বাইকখনৰ বাবে আজি ফাৰ্ষ্ট ৰাইড ইমান দীঘলীয়া। হাইৱেত মই বেয়া পাওঁ সকলোতকৈ এই ট্ৰাকবোৰৰ ওচৰে যাব। ট্ৰাকবোৰৰ কোনো ভৰসা নাই হাইৱেত। মই ইয়াতে অকণমান জাষ্ট পানী খাই লওঁ। আৰু যাব আছে কমেও 40 কিলোমিটাৰ। 40ৰ বেছি আছে। আমাৰ ঘৰলৈকেতো এৰাউণ্ড 50-55 মান আছে। এটা প্ৰব্লেমে দেখা দি আছে, যেতিয়া মই গাড়ীখন চলাওঁ বতাহটো ফ্ৰণ্টৰ পৰা আহে ন, এইটো দাঙি যায়, পেটটো দেখা পোৱা হৈ যায় সকলো। ডাঙৰ পেট ওলাই যায় সকলোতে। চ' বেটাৰ মই বেগখনৰ এইটো মাৰি লওঁ। এইটো মাৰি লৈছিলোঁৱেই, মাজত ৰখাতে খুলি দিলোঁ এইটো। বাছ এতিয়া অ'কে। জয় গণেশ বাবা।
তেল ভৰাই ল'লোঁ অকণমান, কাৰণ ঘৰত থাকিম ন কেইদিনমান, চ' তেল অকণমান লাগিব গাড়ীত। তো ইয়াৰ পৰা বেছি দিন নাই আৰু, ইয়াৰ পৰা এৰাউণ্ড 20 মিনিটমান গ'লে মই পাই যাম ভৱানীপুৰ এণ্ড সৰুপেটা। তাৰপিছত চ' তাৰপিছত আকৌ সৰুপেটাৰ পৰা সেইপিনে অকণমান যাব লাগিব ঘৰলৈ, বাছ এইখিনি বুজিছে।